আমার 41 নম্বর মানস আমার সমষ্টির কারণে শালবাড়ি আমার এমসিএলএ সমষ্টি আছে তাত আজি আমি অহা নির্বাচনের যেটো নির্বাচনের কার্যসূচী এই কার্যসূচীর আমার এই কার্যালয়ের পৰা আরম্ভ হব তাত আমার আজি উপস্থিত আছিল আমার শালবাড়ি সমষ্টির এমসিএলএ দিগন্ত গিয়াৰী ডাঙৰীয়া আমার প্রাক্তন এমসিএলএ রঞ্জিত গিয়াৰী ডাঙৰীয়া আমার হায়দর হোসেন ডাঙৰীয়া জেলার বিভিন্ন দল আমার পিএনডি সদস্য আমার সরস্বতী গিয়াৰী ডাঙৰীয়া আটাই দলের সমর্থনত ইয়াত আমার কার্যালয়খন উদ্বোধন করা মনোনয়ন সময়ত বিপুল সংখ্যক লোক দেখা পাইছিলোঁ কেনেকুৱা আসন দখল কৰিছে যুঁজটো কাৰ মাজত হ'ব সেইটো ক'ব পৰা নাই এতিয়ালৈকে কিন্তু ইয়াত মানে 1 লাখতকৈ অধিক পাই পেলাই জয়যুক্ত হৈ আছে কাৰ লগত হ'ব ক'ব পৰা এইটো কেনেকৈ কমিছে ইউপিপিএলটো বাদ দে এইটো ইউপিপিএল সেই এইবাৰ কলক ৰাজ্যৰ দল থাকিব নেকি কোন কণ্টেষ্টত থাকিব সেইটো আমি দেখিবলৈ পোৱা নাই এতিয়া মুঠতে বিপিএফে বিপুল ভোটত জয়যুক্ত হয় প্ৰমোদবোৰে কৈছে আপোনাৰ তেওঁলোকে 12খন আসন পাব বিজেপিত জয়লাভ কৰে আৰু তেওঁলোকৰ প্ৰাৰ্থীগৰাকী 12খন যিমানখন আসনত দিছে সিমানখনেই তেওঁলোকে জিৰ' প্ৰমোদবোৰো আজিৰ দিনত বিটিচিত জিৰ' বিপিএফৰ 11টা প্ৰাৰ্থী দিছে 11টা আমি এনডিএ 15খনত দিছোঁ এনডিএ 15খনতে জয়যুক্ত হ'ব নিশ্চিত 100% নিশ্চিত মানসত কেনেকুৱা হ'ব মানসিকটো ক'বই নালাগে মানসিক কৈ আছোঁ বোলে 1 লাখতকৈ অধিক ভোট পাই পেলাই জয়যুক্ত হৈছে আমাৰ দল শক্তিশালী দল হাগ্ৰামা ছাৰৰ নেতৃত্বত কি শক্তিশালী দল এতিয়া ইয়াত আছে আমাৰ দিগন্ত গিয়াৰী ডাঙৰীয়া আমাৰ মথনগুৰিত আছে শক্তিশালী বেগম আখতাৰ আহমেদ বাইদেউ গতিকে কি চিন্তা কি ভয় কৰিব লাগে ৰাইজে আছে আজি চৰকাৰ আছে চৰকাৰ থকা দলৰ লগত যদি ৰাইজে নাথাকে চৰকাৰ নথকা দলৰ লগত যদি থাকে কি পাব চৰকাৰ আজিও আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নেতৃত্বত 5 মাহে উকলি গৈছে এতিয়া আৰম্ভ হৈছে চৰকাৰ গতিকে ৰাইজে জানে কাক দিলে লোক কি চালানী আছে চালানী কেনেকৈ হ'ব এতিয়া এই মানস সমষ্টিটো কেনেকৈ গঠন হৈছে ইয়াতে পুৰণা চাপাগুৰি সমষ্টি পুৰণা ভৱানীপুৰ সমষ্টি পুৰণা পাটাচাৰকুচি সমষ্টি সৰ্ব সমষ্টি তেনেকৈ ইয়াৰে কিছু অংশ কাটিহে এটা মানস হেৰিটো হৈছে মানস সমষ্টি ইয়াতে কোনে চালানী কোনে বাহিৰা কোনে চবেই শালবাৰী মথনগুৰি বিচাৰি মানস বিপিএফৰ দখললৈ যাওঁতে নিশ্চিত বিপিএফৰ দখলত নিশ্চিত 100%। আপুনি বিপুল ভোটত জিতি মন্ত্ৰিত্ব লাভ কৰিবনে এইটো আৰু ছাৰৰ ওপৰতে পিছত আগতে MLA হৈ যাবলৈ দিয়ক ইয়াৰ পিছত হ'ব এইটো সংখ্যালঘু ৰাইজৰ সমৰ্থন কেনেকুৱা সংখ্যালঘু ৰাইজৰ সমৰ্থন বিপুল বা 100% আছে ইয়াত আমাৰ মথনগুৰি শালবাৰীৰ সংখ্যালঘু ভোটাৰ 100% আছে আমাৰ সংখ্যালঘু নেতাসকলে আজিও দিনে ৰাতি কাম কৰি আছে আৰু কৰিব